আমি গৈ আছোঁ আজি ধৰমতল ষ্টেচনত নতুনকৈ বনাইছে ধুনীয়াকৈ বনাইছে সেম জাগিৰৰ নিচিনা বনাইছে আপোনালোকে দেখিলে গম পাব আমি গৈ আছোঁ ৰাস্তাতে গৈ আছোঁ এতিয়া মানে এফালে ট্ৰেফিক জাম আছে কাৰণে আমি ইফালে আহিছোঁ আজি মানে হৰতাল কৰি আছে ড্ৰাইভাৰখনতে বন্ধ দিছে সেইটো কাৰণে আমি শৰ্টকাট আহিছোঁ আজি এলটো পিছে পিছে আমি গৈ আছোঁ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলৰ নাম হৈছে এসএফ ভাই আমি এলটো পিছে পিছে গৈ আছোঁ ইমান অকমান ৰাস্তাতে গৈ আছোঁ মেইনডুৰি যাব পৰা নাই ফেলা আজি পুলিচ থিয় হৈ আছে সেই কিবা কিবি খুদি থাকে ৰখাই কিনে সেইটো কাৰণে আমি আজি শৰ্টকাট দি আহিছোঁ আপোনালোকে চাই থাকক আমি গৈ আছোঁ ষ্টেচনত ধৰমতল ষ্টেচন বনোৱা কমপ্লিট হ'ল আজি হ'ল কেইদিনমান কিন্তু আমি আহিব পৰা নাই বেলেগ ক'ৰবাত কিবা কামত থকা কাৰণে আমি আজি আহিছোঁ নতুনকৈ আপোনালোকে চাই থাকক ৰেলৱে ষ্টেচনত আমি গৈ আছোঁ আপোনালোকে চাই থাকক ৰাস্তা মানে অলপ জাম ইফালে তিন সাইডে ৰাস্তা আছে কিন্তু আমি আজি ইফালে আহিছোঁ ৰাস্তাটো খুবেই বেয়া আপোনালোকে চাই থাকক মোৰ লগত আছে সলমান দেৱান তেওঁ প্ৰায় মোৰ লগতে আহে আমি একেলগে যাওঁ ক'ৰবাত ব্লগ বনাবলৈ হ'লে ইফালে ধূলি আজি হেলমেট আনা নাই মাস্ক আনা নাই চশমা আনা নাই আমি এলটো পিছে পিছে গৈ আছোঁ এলটো চাগে এই ষ্টেচনতে যাব চাগে আমি নাজানো ক'ত যায় কিন্তু আমি গৈ আছোঁ ষ্টেচনত চাই থাকক আপোনালোকে ইমান বেয়া ৰাস্তা লাহে লাহে যাবলগীয়া হৈ আছে খুবেই বেয়া ৰাস্তা আৰু অকমান আছে আমি পাইছোঁ আহি বেয়া ৰাস্তা সেইটো কাৰণে লাহে লাহে আহিবলগীয়া হ'ল ৰাস্তা বনাই আছে বেছি দিন নালাগে ৰাস্তাটো চিচিব অলপ হৈ যাব সলমান মানে ড্ৰাইভিংটো ভাল কৰে কাৰণে তাক মই ড্ৰাইভিং কৰিব দিছোঁ খুবেই ভাল কৰে ধুনীয়া গাড়ী চলাই তেওঁ সেই আমি পাই গ'লোঁ ষ্টেচন আপোনালোকে চাই আছে ধুনীয়াকৈ বনাইছে এতিয়া অলপ স্পীড গৈ আছে কাৰণ ৰাস্তাটো চিচিবলগীয়াখিনি ৰাস্তাটো ভাল কাৰণে অলপ স্পীড গৈ আছে কিয় এই হৈ পাই গ'লোঁ আমি এইটো আমাৰ ধৰমতল ষ্টেচন ইমান ধুনীয়াকৈ বনাইছে আপোনালোকে দেখিলে ভাল পাব চাই লওক এতিয়া আমি ইয়াত বাইকটো ৰখাই কিনে আমি ভিতৰত যাম আমি আহি পালোঁ এতিয়া ধৰমতল ষ্টেচনত আমি বাইকখন থৈ কিনে আহি আছোঁ বাইকখন থলোঁ তাতে থৈ কিনে আমি ষ্টেচনত উঠি আছোঁ ওপৰত কোনো নাই খালী হৈ আছে মানে এতিয়া ট্ৰেইন নাই না ট্ৰেইন যেতিয়া আহিব তেতিয়া আপোনাৰ পুৰা ফুল হৈ যাব এতিয়া আপোনাৰ ষ্টেচন এতিয়া কোনো নাই মানুহ ট্ৰেইন যেতিয়া আহিব তেতিয়া মানুহ ফুল হৈ যাব এতিয়া আপোনাৰ ট্ৰেইন নাই পুৰা এমটি খালী হৈ আছে কোনো নাই ইফালে নাই সলমান আহা ইফালে আমি ইফালে অলপ দেখুৱা আমি পিছত সেই ওপৰত উঠিম আহি থাকা মোৰ পিছে পিছে আমি ওপৰত যাম এতিয়া গৈ আছোঁ আহি থাকা মোৰ পিছে পিছে অলপ সেইফালে দেখুৱা সলমানে কেমেৰা ভাল মাৰে সেইটো কাৰণে সলমানক দিলোঁ সলমানে আগৰ পৰাই কেমেৰামেন কেমেৰা ধুনীয়াকৈ তোলে সেইটো কাৰণে মই তাক দিছোঁ কেমেৰা ধৰিবৰ কাৰণে মোৰ পিছে পিছে আহি থাকা ধুনীয়াকৈ চব উঠা পাই আমি ওপৰত উঠি আছোঁ এতিয়া চিডি উঠি আছোঁ ওপৰত অভাৰব্ৰিজ উঠি আছোঁ বহুত ওখ আহা কেমেৰামেন মোৰ পিছে পিছে সেইফালে অলপ দেখুৱা তলত এমটি হৈ আছে কোনো নাই এজন দুজন মানুহ আছে সাইডত ৰখি আছে তেওঁৰ কাৰণে চাগে ৰখি আছে আমি নাজানো খোদা নাই কিহৰ কাৰণে ৰখি আছে আমি এতিয়া ওপৰত উঠি আছোঁ কেমেৰামেন আহা অলপ তোলা মোকো তোলা চাওঁ দেখো সেইফালে ওপৰত উঠিলোঁ এতিয়া আমি কেমেৰামেন দেখুৱা অলপ
অলপ সাইডত তলত দেখুৱা তাত কিবা কিবি লিখা আছে গৰম লাগি আছে বহুত গৰম ইফালে তলফালে দেখা ধুনীয়া ৰাস্তা ট্ৰেইন আহিলে ভাল লাগে কিবা এটা এইফালে জালনি ভৰা তলত দেখা পোৱা নাযায় বহুত ওখ মানে টাচ কৰিব দিয়া নাই ভল্টেজ বনে অভাৰ থাকে কাৰণে শৰ্ট মোড কৰিব পাৰে এটো কাৰণে মানে টাচ কৰিব না 25000 ভোল্ট আছে ইয়াত টাচ কৰিলে শৰ্ট কৰিব পাৰে কাৰণে ইয়াত মানে লিখিছে টাচ নকৰিব তলত চাক আপোনালোকে কিমান ওপৰত উঠিছো আমি পানী ইয়াত মাছ আছে ধুনীয়া আপোনালোকে মাছ খাম বুলি ক'লে এইফালে মানুহ আছে কেইজনমান ৰখি আছে ট্ৰেইনৰ কাৰণে ট্ৰেইন আহিব চাগে এতিয়া মানুহ কম এই তলত চাক ওপৰ মানে চালে মাথা ঘূৰে বহুত ওপৰত উঠিছো আমি ষ্টেচন ধুনীয়া লাগে মানে আগত ভাঙা আছিলে এতিয়া ধুনীয়াকৈ বনাইছে আমাৰ হেমন্ত মামাই এতিয়া কেমেৰা দিছে মোক সুলমানে কৈ আছে মোৰ পিছে আহা বুলি হ'ব মই কেমেৰা ধৰিছো অলপ চাক ইফালে ৰাস্তা ভাল লাগে ৰাস্তাটো চাই ট্ৰেইন নাই এতিয়া এমটি হৈ আছে ইয়াত চুব মানা কৰিছে মই চুব কৈছিলোঁ সুলমানে কৈছে ইয়াত নুচুব বুলি কাৰণ ইয়াত চট মাৰিব পাৰে সেইকাৰণে আমি আকৌ যামগৈ আমি আকৌ বেলেগত যাব লাগিব তাত কিবা এটা কাম আছে এই যে তলত নামি আছো এতিয়া আমি মানুহ দুজন ৰখি আছে